নিশা নগাঁৱৰ ৰূপৈঘাটৰ কাছখাইটি মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ বিদ্যালয়খনত কথামাপি ৰক্ষা পৰিল বিদ্যালয়ৰ গাতে লাগি থকা ওচৰ চুবুৰীয়া। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুই লেলিখান শিখাই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত কৰাৰ লগতে বিদ্যালয়খনৰ বহু নথি পত্ৰৰ লগতে যাৱতীয় আচবাব জুইত জাহ যায়। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমাবলৈ চেষ্টা কৰে যদিও জুইত জাহ যায় বিদ্যালয়খনৰ 15 পৰা 20 লক্ষাধিক টকাৰ সা সম্পত্তি। নিশাই অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে জুইৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰে। এইটোতো মানে আমি হঠাৎকৈ গম পালোঁ যে স্কুলৰ ওচৰ চুবুৰীয়াৰ মানুহে ফোন কৰি ক'লে যে এনেকুৱা এই স্কুলত জুই লাগিছে। হঠাৎকৈ আহিলোঁ, অলপ আগত আধা ঘণ্টামান আগত মই আহি মোৰ স্কুলটো চাই গৈছোঁ। মই চাইছোঁ যে কোনো অসুবিধা নাই, কোনো হেৰি নাই, ভালকৈ মই আকৌ স্কুলৰ পৰা ঘৰলৈ গ'লোঁ। যোৱাৰ পিছত হঠাৎকৈ ফোন যোৱাৰ পিছত আহি চালোঁ যে চবটো জ্বলি পুৰি চাৰকাৰ হৈ গ'ল। তাৰপিছত এতিয়া ধৰক যোনটো গ'লটো আৰু গ'লেই, কি ক'ম। জুইৰ সূত্ৰপাত কেনেকৈ ঘটিল, কি ক'ব? জুইৰ সূত্ৰপাতটো এতিয়ালৈকে আমি অনুমান কৰিব পৰা নাই, কাৰণ আমি আহি চাইছোঁ যদি এইটো কাৰেণ্টৰ জুই লাগিলে হয় তেনেহ'লে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ লগে লগে MCBটো পৰি গ'লে হয়, কিন্তু আমাৰ ইয়াত আমি আহি চাইছোঁ যে তেনেকুৱা একো নাই। কিন্তু এতিয়া ঘটনা হ'ল যোনটো ধৰক বৰ্তমান ক'বলৈ গ'লে এতিয়া যদি আমি ক'বলৈ যাওঁ দুষ্ট চক্ৰ, কিন্তু এতিয়া এনেকুৱা হ'ব পাৰে যে দুষ্ট চক্ৰে কিবা জুইটো লগাই দিছে নেকি, কিন্তু সেইখিনি আমি এতিয়ালৈকে ক'বলৈ মানে ডাইৰেক্টলি ক'ব নোৱাৰি। সেইকাৰণে আমি আমাৰ প্ৰশাসনক আহ্বান জনাম যে মোৰ স্কুলটোৰ যোনটো জুইৰ যোনটো হেৰি হৈছে এই বস্তু কিবা ছাত্ৰ ছাত্ৰীৰ নথি পত্ৰৰ কিবা ক্ষতি হৈছেনে? নথি পত্ৰ চব জ্বলি গ'ল। আমাৰ যোনটো মেইন কাৰ্যালয় আছিলে মডাৰ্ণ আদৰ্শৰ, এই পুৰা মেইন যোনটো কাৰ্যালয় এইটো মানে জ্বলি পুৰি চাৰকাৰ হৈ গ'ল। আৰু যদি মানে আমাৰ এই সময়টোত আমাৰ স্থানীয় ৰাইজে বহুত সহায় সহযোগিতা কৰিছে, যিহেতু মানে আমি বচাব পৰা নাই, কাৰণ জুইৰ লগততো আৰু মানে নোৱাৰে মানুহে না, সেইকাৰণে মানে আৰু ওলাব পৰা নাই। 11টা বজাত লাগিছে ৰাতি, যেহেতু ৰাতি 11টা 10টাৰ পিছতে তো আৰু স্কুলতো কোনো কাম নাথাকে ৰাতি, গতিকে যদি অফিচত যদি কৰ্মচাৰী থাকে কিবা কাম থাকে হ'লে ৰাতি 10টা বজাত তেওঁলোক গুচিয়ে যায়। গতিকে একদম নিৰ্জন আছিলে, কোনো মানুহ নাছিলে। গতিকে এই সুযোগতে মানে জুয়ে গোটেইখিনি বস্তু যা গৈছে। কিবা শ্বৰ্ট চাৰ্কিট বুলি ভাবেনে? না, আমি অনুমান কৰিছোঁ শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, বা অন্যথা কোনোবা হয়তো বা সেইখিনি আমি নাজানো বাৰু, কিন্তু কেনেকৈ লাগিছে মুঠতে জুইত এইখিনি যা গৈছে।